Hi guys, welcome to my channel Daisy Blog. আজি মই এটা ৰেচিপি লৈ আহিছো মানে আজি খোল মাছেৰে বিলাহী বনাম সেইকাৰণে ভাবিছো ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকে মই কেনেদৰে বনাম বহুত টেষ্টি লাগে সৰু বিলাহীৰে খোল মাছ বনাই ভিডিওটো আপোনালোকে শেষলৈকে প্লিজ চাই থাকিব বুলি আশা কৰিছো ইয়া গেছটো অন কৰি পেলাই কেৰাহীটোত মাছখিনি ভালদৰে ধুই হালধি নিমখ আনি পেলাই দি দিছো মানে ভিডিওটো প্ৰথমৰ পৰাই বনাইছিলো কিন্তু কেমেৰাটো অফ হৈ আছিল মই গম পোৱা নাছিলো সেইকাৰণে অকমান আগৰখিনি দেখুৱাব নোৱাৰিলো এয়া মই মাছখিনি ভাজি আছো আপোনালোকে দেখা এয়া মাছখিনি ভাজিছো এয়া মাছখিনি এতিয়া হ'বই আৰু এনেকৈ মই মানে মাছখিনি বেছি খৰ নকৰো খৰ কৰিলে ভাল নালাগে সেইকাৰণে মাছখিনি এতিয়া হৈছে এতিয়া মাছখিনি মই ভালদৰে এখন ডিশত মানে উলাই থৈ দিম এয়া মাছখিনি ভজা হৈ গ'ল দেখিছে এয়া ধুনীয়াকৈ এখন কাঁহীত ধুনীয়াকৈ উলিয়াই লৈছোঁ এতিয়া কেৰাহীটো গৰম হৈছে গৰম হোৱাৰ পিছত এতিয়া তেল দিম তেল দি পেলাই এতিয়া তেলখিনি দিলোঁ মানে এই তেলখিনি দি দিলোঁ এতিয়া তেলখিনি গৰম হ'বলৈ দি দিম অকমান গৰম হ'বলৈ দি দিম এয়া বিলাহীখিনি মই ভালদৰে গুটিবোৰ উলিয়াই লৈছোঁ মানে লোকেল বিলাহী আমাৰ ঘৰৰে হয় এই বিলাহীখিনি ইয়াৰ গুটিকেইটা উলাই দিছোঁ মানে গুটি খালে বিলাহী বহুত গেষ্ট্ৰিক হয় সেইকাৰণে মই গুটি নাখাওঁ এনে দেখিছে আপোনালোকে এতিয়া কেৰাহীটো গৰম হ'বলৈ ধৰিছে আৰু এতিয়া গৰম হ'ল এতিয়া মই ইয়াত অকমান পাঁচফোৰণ দি দিছোঁ মানে বিলাহী বনালে পাঁচফোৰণ দিলে বহুত ভাল লাগে তাত 3টামান জলকীয়া দি দিছোঁ আপোনালোকে সোৱাদ অনুসৰি জলকীয়াটো দি দিব বেছি খালে বেছি দিব জলকীয়া কম খালে কম দিব মই অকমান বেছি দিওঁ মানে আমি অকমান জলকীয়াটো বেছি খাওঁ সেইকাৰণে অকমান বেছি দি দিছোঁ এতিয়া এইখিনিও হৈ গ'ল এতিয়া বিলাহীখিনি বহাই দিম এয়া দেখিছে এয়া বিলাহীখিনি বহাই দি দিলোঁ অকমান লৰাই দিম বিলাহীখিনি তাৰ পিছত ইয়াত নিমখ হালধি দিম এতিয়া দেখিছেনে আপোনালোকে এই আমাৰ ঘৰৰে বিলাহী হয় আমাৰ গছৰ বিলাহী ইয়াত এচামুচ নিমখ দিছোঁ আপোনালোকেও সোৱাদ অনুসৰি নিমখটো দি দিব মানে যিখিনি লাগে সেইখিনি দি দিব সোৱাদ অনুসৰি এচামুচ আৰু অকণমান নিমখ দি দিলোঁ এচামুচৰ অকণমান বেছি তাত এচামুচ হালধি গুড়ি দিলোঁ তাত বেলেগ মছলা একো ইউজ নকৰোঁ মানে মাছেৰে বেলেগ মছলা ইউজ কৰিলে ভাল নালাগে খাই পেলাই টেষ্টটো নাপায় এইখিনি ভালদৰে লৰাই দিম এতিয়া দেখিছে আপোনালোকে এইখিনি ভালদৰে লৰাই দিলোঁ এতিয়া অকণমান হোৱাৰ পিছত মানে ঢাকনিখন মাৰি থ'ম অকণমান সিজিব দিম ঢাকনিখন মাৰি দিছোঁ এতিয়া 5 মিনিটমান হোৱাৰ পিছত ঢাকনিখন গুচাই দিছোঁ এয়া দেখিছে অকণমান সিজা হেন টাইপৰ হৈছে এনেকৈ ভাঙি দিম দেখিছে কেনেকুৱা হৈছে মানে অকণমান হৈ গৈছে এতিয়া তাত আপোনালোকে যিখিনি পানী এড কৰে সেইমতে দি দিব আৰু আমাক যিখিনি লাগে মই তাৰ সেইখিনি দি দিছোঁ এতিয়া এইখিনি ভালদৰে লৰাই দিম সাইডত যিখিনি লাগি আছে সেইখিনিও ভালদৰে দি দিম এতিয়া ঢাকনিখনেৰে ভালদৰে 10-15 মিনিটমান হ'বলৈকে দি থাকিম এতিয়া 10-15 মিনিটমান হৈ গ'ল এতিয়া ঢাকনিখন গুচাই দিলোঁ দেখিছে কি ধুনীয়া উতল আহিছে ইমান ধুনীয়াকৈ উতল আহিছে এতিয়া ইয়াত মাছখিনি দি দিছোঁ এয়া মাছখিনি মই দি দিছোঁ এই মাছখিনি দিয়া হোৱাৰ পিছত আৰু অকণমান সময় থাকিব দিম এয়া দেখিছে অকণমান সময় থাকিব দিছোঁ ইমান ধুনীয়াকৈ উতল আহিছে দেখিছে
এইখিনিয়ে আজি ভিডিঅ'টো আছিলে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ মানে কেনেকৈ বনাওঁ ঘৰৰে গছৰ বিলাহীৰে শ'ল মাছ বনালোঁ যদি সেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মই যিবিলাক ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাব